আমি এতিয়া আহি আছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। যিহেতু যোৰহাট আহিছিলোঁ, ঢেকীয়াখোৱা নামঘৰত সোমোৱা কোনো কথা নাছিল। ঘপককৈ ঢেকীয়াখোৱা নামঘৰত সোমাই যোৱা প্লেন হ'ল। তো সেয়ে আমি এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ আহি আছোঁ। তো আগত গাড়ী পাৰ্কিং কৰি চাকি বন্তি লৈ ল'লোঁ তাতে। ইয়াত আপোনালোকে দেখিছেনে দোকান বজাৰবোৰ, তাত এটা পাৰ্কিং কৰা জেগা আছে গাড়ী। আপোনালোকে য'ত গাড়ী পাৰ্কিং কৰিব তাতে আপোনালোকে চাকি ধূপ ধূনা তাতে ল'ব লাগিব। তো আপোনালোকে পাৰ্কিংটো ফ্ৰী, দোকান বজাৰ কৰিলেই হ'ল। আমি এতিয়া আহি আছোঁ ঢেকীয়াখোৱা নামঘৰ পাইছোঁহি আৰু আমি অলপ আগতেই থৈ আহিলোঁ। নাজানো ইমান যে আগত পাৰ্কিং জেগা আছে, নাথাকিব বুলি গুচি আহিলোঁ। তাতে গাড়ী থৈ পেলানি। তো ছাইডত সকলো দোকান বজাৰবোৰ আছে। আপোনালোকে অহালোকে জানিবই চাগে ঢেকীয়াখোৱা নামঘৰত যোনবোৰ ব্যক্তি আহি পাইছে সেইসকল ব্যক্তিয়ে জানিবই। তো ইয়াৰ আগত এজনে টোকাৰে গীত গাই আছে। তো আমি ফাৰ্ষ্ট টাইম এতিয়া এইফালে নাযাওঁ, তো এইফালে ছাইডেদি যাম। ছাইডেদি গৈ পেলানি হেৰি কৰিব লাগিব। তো আমি চেণ্ডেল খুলি চাকিটো আমি তাতে লৈ ল'লোঁ য'ত গাড়ী ৰখাইছিলোঁ। তো ফাৰ্ষ্ট টাইম আমি এতিয়া কি কয় চেণ্ডেল খুলি লওঁ ইয়াতে। চেণ্ডেলযোৰ খুলি ভিতৰলৈ সোমাই যাম। চেণ্ডেল খুলি ল'লোঁ। ইয়াত পুলিচ প্ৰশাসন বহি আছে। পুলিচ প্ৰশাসনৰ চহী কৰাব লাগিব গাৰ্জেন এজনে। তো তাৰ বাবে আমাৰ দাদাই চহীটো কৰি দিব গাৰ্জেন হিচাপে। চহী কৰিবৰ কাৰণে ৰৈ আছোঁ, যিহেতু মানুহ ভিৰ হ'বলৈ নিদিয়ে ইমান এটা। তো যি এটা সুন্দৰ ভৰি হাত ধুই লওঁ, ভৰি হাত ধুই পেলানি নামঘৰৰ ভিতৰলৈ সোমাই যাম। ফাৰ্ষ্ট টাইম আমি নামঘৰৰ ভিতৰত নোসোমাওঁ, ফাৰ্ষ্ট টাইম আমি চাকি জ্বলাব যাম। চাকি জ্বলাই আহি মেইন নামঘৰত সোমাম আমি। তো আপোনালোকক মেইন নামঘৰটোৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাককচোন শেষলৈকে। মানুহ ইমানো ভিৰ হোৱা নাই, হৈছে অলপ চলপ ভিৰ, যিহেতু কৰোণা চিটুৱেশ্যন চলি আছে তাৰ বাবে মানুহ ইমান ভিৰ হোৱা নাই। তো ফাৰ্ষ্ট টাইম আমি এইপিনে গৈ নবৌ আহিছে লগত। তো ফাৰ্ষ্ট টাইম আমি চাকি জ্বলাই আহোঁ, তাৰপিছত আহি মেইন নামঘৰত সোমামহি। তো আমি এতিয়া আহি আছোঁ চাকি জ্বলাবৰ কাৰণে। তো আগত চাকি জ্বলোৱা ঘৰটো আছে, তাতে চাকি জ্বলাব লাগিব। সকলোৱে তাতে চাকি ধূপ ধূনা সকলোৱে তাতে জ্বলায়। তো আমিও তালৈকে আহি আছোঁ চাকি জ্বলাবৰ কাৰণে। চাকি জ্বলাই আহি পেলানি মেইন নামঘৰত সোমাম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে। তো চাকি জ্বলাব আহিছোঁ আমি এতিয়া। চাকি জ্বলিয়ে আছে, সকলোৱে চাকি জ্বলাই আহি আপোনালোকো যদি অহা নাই ঢেকীয়াখোৱা নামঘৰলৈ এপাক আহি চাই যাব। তো আমি এতিয়া চাকি তাকি জ্বলাই মাছ চাব আহিলোঁ। মাছ আপোনালোকে দেখিছে নাই দেখা নাজানো, ইমানে পানীখিনি ঘোলা, সেইবাবে আপোনালোকে ইমান এটা ভালকৈ নেদেখিব মাছ, ডাঙৰ ডাঙৰ মাছ। তো আহি পেলানি ইয়াৰ পৰা গৈ আমি মেইন নামঘৰত সোমাম। তো আমি এতিয়া মেইন নামঘৰত আহিলোঁ। তো আপোনালোকক মেইন নামঘৰটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু অক্ষয় বন্তি যিগছ চাকি যেতিয়াৰ পৰা জ্বলাইছিলে সেই গছ চাকি এতিয়াও জ্বলিয়ে আছে আজিৰ পৰ্যন্ত ধৰি। তো এয়া ছাইডত আপোনালোকে ভগৱানৰ লীলাসমূহ দেখিবলৈ পাইছে। এনেকৈ ছাইডত এনেকৈ চব পিনে হেৰি কৰি থৈছে। তো চালোহি আহি। মোৰ এইবাৰ ফাৰ্ষ্ট টাইম ঢেকীয়াখোৱা নামঘৰলৈ অহা, যিহেতু দাদাৰ লগত অহাৰ কাৰণে দাদাই ক'লে সোমাই তোক দেখুৱাই লৈ যাওঁ গৈ বুলি। তো ময়ো ভালেই পালোঁ। তো আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ ঢেকীয়াখোৱা নামঘৰত। আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো, হ'লেও দেৰি হৈ আছে। তো ইয়াৰ পৰা ওলাই দিলোঁ, দাদাহঁত পাছত আহি আছে, মই আগতীয়াকৈ ওলাই দিলোঁ নামঘৰৰ পৰা। এইবোৰ দোকান বজাৰবোৰ হয়। তো আপোনালোকৰ যদি ঢেকীয়াখোৱা নামঘৰলৈ আহে, কিবা প্ৰয়োজন হয়, তো আপোনালোকে সকলোবোৰ বস্তু ল'ব পাৰিব। ইয়াতে চব আছে, গাড়ী পাৰ্কিং কৰা জেগাৰ পৰা ধৰি লৈ সকলোবোৰ জেগাই আছে, আপোনালোকে এবাৰ আহি চাই যাব। তো আমি ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া। তো এতিয়া গৈ থাকোঁ আমি। ঢেকীয়াখোৱা নামঘৰৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ।
ভিডিঅ'টো চাই থাকক শেষলৈকে। আপোনালোকক ঘৰলৈ যাওঁতে ৰাস্তাত কি কি দেখাব পাৰোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো আহি আমি এতিয়া হাই ৰোড পাই গ'লোঁ। তো এইবোৰ দেখিছোঁ নহয়, সকলো চাহ বাগানে, এইবোৰ চাহ বাগান চাইডে চবতে চাহ বাগানে আছে। কি হয় নাজানো, তো এইখন ট্ৰেইনৰ দলং হয়। ইটোৰ ছাইডৰ কি হয় দাদাহঁতকো সুধিছোঁ, দাদাহঁতে নাজানো বুলি কৈছে। তো আপোনালোকে জানে যদি জনাবচোন কমেণ্ট কৰি কি হয়। তো আহি আমি এতিয়া বগীবিল দলং পাই গ'লোঁ। তো এইখিনি চেক পোষ্ট হয়। বগীবিল দলং নোপোৱাৰ আগত পুলিচ প্ৰশাসন ৰৈ থাকে। তো কিবা দিগদাৰ হ'ব পাৰে, সেইকাৰণে পুলিচ প্ৰশাসন অহৰহ ইয়াত থাকেই। তো আমি আহি এতিয়া ফাইনেলি বগীবিল দলঙৰ ওপৰত পাই গ'লোঁ। তো চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক কি কি দেখাব পাৰোঁ ৰাস্তাত। ধেমাজি পুৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বুৰি আছে। আমি যোৱা দিনাখনৰ পৰাই বুৰি আছে, আজি নাই কমেও 8 দিন মানেই হ'ল। আমি যোৱা দিনাখনতো বুৰি আছিলে পুৰা ৰাস্তা, সকলোৱে অহা যোৱা প্ৰব্লেম হৈছে। যিহেতু ওচৰৰ মানুহবোৰ বহুত প্ৰব্লেম হৈছে, যিহেতু ইমানকেইদিন বুৰি আছে ৰাস্তাত। এইবোৰ ৰাস্তা ছিঙিব বুলি চাগে এনেকৈ বস্তাত মাটি ভৰাই হেৰি কৰিম বুলি চাগে মাটিবোৰ ভৰাই থৈ দিছে ছাইডত। তো বাইক চাইকবোৰ গাড়ী আহিবলৈ ইমান এটা প্ৰব্লেম নহয়, কিন্তু বাইক স্কুটি আহিবৰ কাৰণে প্ৰব্লেম। পানীত চাইলেঞ্চাৰ বুৰি গ'লে ষ্টাৰ্ট বন্ধ হৈ যায় কেতিয়াবা, পূৰা পানী। তো দেখিছে আপোনালোকে চবফালে পানী বুৰি আছে। ওচৰৰ মানুহবোৰৰ চাগে প্ৰব্লেম হৈছে, পূৰা পানী হৈ আছে। তো এইডোখৰত যদি স্পীড যাবলৈ হয় কি হ'ব ঠিক নাই, সেইকাৰণে লাহে গৈ থকাই ভাল। চব পিনে পানী হৈ আছে, যিহেতু ঘৰ দুৱাৰ বুৰি আছে, এইবোৰ দোকানো হেৰি হৈ আছে, পানী হৈ আছে। হ'লেও খুলি থৈছে দোকান। আগত ৰাস্তা, এইবোৰ ৰাস্তাত কাষত বস্তাবোৰ দি আছে মাটি ভৰাই। গাড়ীবোৰ লাহে আহিছে, যিহেতু পানী হৈ আছে পূৰা। আগত মানুহবোৰ ৰৈ আছে, পূৰা পানী হৈ চাগে ঘৰত পানী হৈছে, সেইকাৰণে ৰাস্তালৈ ওলাই আহিছে। যিহেতু আমাৰ সেইপিনেতো ইমান এটা পানী নাই এইবাৰ ফাৰ্ষ্ট ইয়াত পানী দেখিলোঁ ধেমাজিত। গৰু চৰুবোৰ চব আগতে ৰাস্তাত বান্ধি থৈছে টিপাল দি। কি অৱস্থা! ঘৰলৈ আহোঁতে ৰাতিয়ে হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ চেনেলটোলৈ যদি নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।